বান্ধৱীসকল মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি গৈছিলোঁ ফুৰিবলৈ আৰু ফুৰিবলৈ যোৱাৰ পাছতে গুণগুণৰ দেউতাকে ফুচকা ল'বলৈ ৰ'ল আৰু তেতিয়াই গুণগুণে একদম ৰাস্তাটোত মুকলি ৰাস্তা পাই পূৰা ভিতৰলৈ সোমাই গ'ল, গৈ এশ মানুহৰ ভিতৰত সোমাই গ'ল। মই পাছে পাছে দৌৰিছোঁ। এয়া চাওক, তাৰ পাছতে আমি গৈছিলো ঘৰলৈ আৰু তাই ইমান ভাল পাইছে শহাপহুকেইটা দেখি আৰু আমাৰো ভাল লাগিছে ধুনীয়া ধুনীয়া সেই ৰাস্তাটোতে গুণগুণক আকৌ উভতাই অনাৰ পাছতো আকৌ ৰাস্তাৰ ফালে দৌৰিছে। আকৌ দেউতাকে পাছত এচাৰি লৈ মাৰিবলৈ তাইক ফটো তুলিবলৈ পজ দিব এতিয়া দেই। এয়া ফটো তুলিবলৈ পজ দিছে। মই ভিডিঅ' কৰি আছিলোঁ গমে নাপালোঁ। আমি পালোহি ঘৰ আৰু ধুনীয়াকৈ এইফালে চাই লোৱা। Like it, Diamond. লাহে কোৱা। লাহে লাহে কোৱা, যোৱা যোৱা তালৈ যা, তালৈ যা। কোন এজনী এজনীয়ে কোৱা নমস্কাৰ। এজনী এজনীয়ে কোৱা। গুণগুণে সামৰিয়ে দিলা যে আদা ফুচকা খালে নাই? নেখালে। এখন কি হয় ইয়াৰ নামটো ওলাই আছে দেই, বিচনী ধুনীয়াকে নামটো কি আছে ৰুণু হাজৰিকা। একদম লগো বনাই থৈ দিছে দেই নামটোত। এটা কৈ দিয়া, সেইদিনাখনো নকলা। কৈ দিয়াচোন, কৈ দিয়া। হাই কৈ দিয়া, নমস্কাৰ দিয়া। লাকি আমি চবে ফুচকা খাইছোঁ দেই। ফুচকা খাবলৈ ওলাই যাব পৰা নাছিলোঁ, সেইকাৰণে ফুচকা লৈ আহিছিলোঁ। সেইজনী চুনচুনি ফুচকা খাই আছে। আদায় কৰিলে খাই নাই, আদায় কৰিলে ন। আৰু এজনী গুণগুণে চাই আছে মা। লাকি হাই কৈ দিয়া। হাই চুনচুনি, ফুচকা খাইছা? তই কেনেকুৱা লাগিছে? জ্বলা মস্তি গ। গুণগুণ তুমি ফুচকা নাখালা, তুমি চিপছ খালা ন? আজি চুলি কাটিলোঁ। কেনেকুৱা লাগিছে চুলিখিনি চাওকচোন। ওচৰতে পাৰ্লাৰ এখন আছিলে, তাতে গৈ কাটিলোঁ। লকডাউন বুলি চুলি কটাই হোৱা নাছিলে, ওলাই যাব পৰা নাছিলোঁ। আজি ওলাই গ'লোঁ, গৈ ফাইনেলি আজি চুলি কাটিলোঁ। আগৰখিনি লেজাৰ কাট দিছোঁ আৰু পিছৰখিনি দিছোঁ ইউ কাট। ইমান গৰমত মানে চুলিখিনি ইমান দীঘল হৈ গৈছিলে, বহুত গৰম হয় চুলিখিনি, মানে কেয়াৰ ল'বলৈ দিগদাৰ হৈ যায়। সেইকাৰণে আজি চুলিখিনি কাটি আহিলোঁ। ক'বচোন কেনেকুৱা লাগিছে? লাকি
ৰাখি যোৱা আমাৰ দুজনী বহি ল'লেহি দেই ভাগৰ লাগিলে এতিয়া পিছত ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব